মাঝরাতি আমাৰ এয়া আমি কোনটো ৰাস্তা আহি আছো আমি কোন ৰাস্তা আহি আছো হাবে ৰাস্তায় বিহু বা প্ৰেক্টিছ কৰি ৰাতি ৰাতি আহি আছো কোন আহিব বিহু প্ৰেক্টিছ কৰি বিহু প্ৰেক্টিছ কৰি ৰাতিখন আহি আছো আমি আৰু এজন মেইন জনক আমি থবলৈ আহিছো এফালে মই সেকেন্ড মেন মই মেইন জ মই বেছি মেইন থাৰ্ড পাৰসন নাচনি ধুলা সাপৰা মাৰিব দেখুৱাই দে আকৌ ৰাতিখন ধুলা চাবা মাই বজা ই মানে শিকিছে মানে ইয়াক মই শিকাই আছো মই আমাৰ তন্ময় শিকাইছে আমি এটা আন্ধাৰখনৰ ৰাতিখন একদম ভয়ানক জেগা আপোনালোকক কি কম এটা কেলে ডিস্টার্ব দিছ মাৰো আজি হ'ব প্ৰেংক নাৰা লগত এটা লগত পাই গলো এটা আমি ইমান ভয়ানক ৰাস্তা আহি আছো আপোনালোকক কি কম আমি আহি আছো ৰাতিখন আমি জল হে কিন্তু ফোনটো ৰিসিভ কৰা নাই সাবস্ক্ৰাইব কৰি দিব আপোনালোকে কৈ দিয়া লাইক সাবস্ক্ৰাইব কৰি দিবা কৰে বিটু ভালকে ক লাইক সাবস্ক্ৰাইব সব কৰি দিব কৈ দিব কিমান কষ্টত আমি এনেকে ঘুই ফুৰিছো আহিব আকৌ নাপাহে ভাই ই আমাৰ মেইন মোৰ নামটো মানে হেৰি মানে কৈ দিব নিবিৰ সমীৰ সব ছোৱালী কি কল আমি চিনি পাই থাকে সবে কোন আছে ই কব কি কব মোৰ নামটো ইটো নাম এ সুমতি ভাই পিৰু এ ইয়া নাম সুমতি ভাই ইয়া নামটো পিৰু ইয়াৰ নাম এটা আছে নাই ৰে কোন কয় আজি নতুনকে ওই কই বিহুলে আহি সিকোৱা খোলা লাগাক ভিডিওটো গাইস আমি ৰাতিখন পুৰা আহি আছো এ লটো কেনে আহিব লগিয়া হৈছে মানে থবলে মানুহ নাই ডাঙৰ মানুহ মই নেকৈ টেলিভিছন মুখান থবলে এই দিন হেৰি ৰাস্তা হাবি ৰাস্তা ডাক পাইছা প্লেস উজাৰে জুল লাগা আহি আছো চাহ থাক মই নেকৈ টেলিভিছন সেলিব্ৰিটি কাক বালটো থবলে আহিলে দিম এই ইমান ধুনিয়া গান গায় হলাটো থবলে আহিছো গাইস আমি ইয়াক গুটে ইমান ৰাতিখন আমাৰ ইয়াক থবলে আহি আছো ই মানে ইমানে সেলিব্ৰিটি হিচাপ আপোনালোকে বেলেগ আমি দাসা লৈ আছো সব আগতে মানে মাবল ৰাতি 10 বজা ঘূৰি গৈছাম দা কটাই দেখাই দে ধেমালি কথা নহয় আমি ইমান হল আছিল ইমান থবলে আছো হাবি ৰাস্তাখন থবলে আহিছো ডাঙৰ মানুহ নাই কি কৰিব উপায় নাই আৰু আমাৰ ভগৱানৰ গান গাই আহিছে দাসা লৈ আহিছে মনে মনে থাক অকমান মনে মনে থাক লাইট জ্বলাইছে পিডি মাকে ফোন কৰিছে ইও কৈ আছে কিন্তু মোৰ চেনেল নাই এটা খুলি দিম বা চিন্তা নকৰিবা এতিয়া ইয়াক বাই বাই দিব হল বাই বাই দিম ইয়াক ঘৰ পাবহি হল যাওঁগে ৰিচিভ নকৰিবি কাটি দে আমি এটা এজনক থৈ আহিলো তো চিনি পাব কোন হেল্ল' আমি এটা এজনক থৈ আহিলো মানে মাতৃ আহিছে মানে খাবি তেৰি নজৰ বিহু গান গাও না বিহু গান গাও আমি বিহু কাৰণে আহিছো ইমান কষ্ট কৰিছো বিহু পধাৰত এ বেদহমাই হালে বাম হালে বা আমাৰ গায়ক মানে মাছ ৰাতি আমাৰ এয়া মুখ দেখুৱা পেংগাই আছে আৰু তাক কুইনু নাই আইজো নেবা এবাৰ ভন্তি আমাৰ এয়া ইমান কই বেদনা নালাগে মোক নালাগে এবেলি বিহুতে হবাহানে মোৰ লগতি আইজো জীৱন নহয় অকমান ভুল গৈছে ঘৰ শুৱনি কৰি তুমি আন্ধাত গৈছা এইটো নহয় আমাৰ দিনত ধুনীয়া গাওঁ মানে এতিয়া আমাৰ বিহু প্ৰেক্টিছ কৰি আহিছে নাই ষ্টেমিনা কমি গৈছে আৰু স্মৃতিটো কমি গৈছে পাহৰি গৈছে মানে এতিয়া বাই বাই দেই এজনী দুজনীকে গলগে গলগে আমি চাইটা আহি আছো বেয়া 10টা বাজিলে নি গমে নাপাও 10টা বাজিলে ভাতে খোৱা নাই ভাত নাই খোৱা চাগে আমি বিহু কাৰণে হাসাগে কৃষ্ণ সুতাল বিহু আপোনালোকক লাগে যদি আমাক কন্টাক্ট কৰিব সুতাল বিহু লাগে যদি কন্টাক্ট কৰিব 5757 কিবা এটা নম্বৰ কৈলে হয় হাসাগে আছে পেংলাই কাৰণে আমাৰ ডেসক্ৰিপচনত দি দিম ফোন নাম্বাৰ গিটা কা ঘৰত বিহু মাৰিব লাগে সুতাল বিহু 864
পাছৰফালে পাহৰি থাকিলো দিদিম আপোনালোকে কন্টাক্ট কৰিব পাৰিব 70864293320 ইমানো ধুনীয়া বিহু নেমাৰো তেও চেষ্টা কৰিছো আৰু ৰাতি মানে 9টা 10টা লৈকে ডাঙৰ মানুহ নাই মানে আমিয়ে চেষ্টা কৰিবলৈ মানে আমি মানে বিহু ইমানে ভাল পাওঁ মানে কি কম মাছ জাতি উঠাবলৈ আপোনালোকে চোতাল বিহু কাৰণে যোগাযোগ কৰিব পাৰে এতিয়া নাম্বাৰটো কৈ দিয়া 70864293320 এই নম্বৰত যোগাযোগ কৰি আপোনালোকে আপোনাৰ চোতালত বিহু মাৰিব পাৰিব পাৰিব সঁচাকৈ আপোনালোকে আমি বিহু মাৰি মানে আপুনি এনজয় কৰিব পাৰিব এতিয়া আমি সব ঘৰা ঘৰি যাম যদি ভিডিঅ'টো ভাল পালে তেন্তে কি কৰিব ডিছলাইক কৰিব ডিছলাইক নিত্য কৈ দিয়া ধুনীয়াকে যদি ভিডিঅ'টো আপোনালোকে বেয়া লাগে তেতিয়া আপোনালোকে ডিছলাইক কৰিব বেয়া লাগে তেতিয়া লাইক কৰিব বেয়া লাগে লাইক কৰিব আপোনালোকে ভিডিঅ' নোচোৱাই ভাল ভাত খাই হ'ব এতিয়ালৈ ভিডিঅ'টো সামৰিছোঁ এতিয়া সব আমি